তো নমস্কাৰ প্ৰথমে তো আমাৰ এইবিলাক ফাৰ্মৰ মুৰ্গীবিলাক দেখিছে এনেকৈ ৰাখিছোঁ। তো এতিয়া এইবাৰ আমি কণী পাৰিব ৰাখিব গোটেই মোটামুটি 60টা মান আছে। আমি এতিয়া বিক্ৰী কৰা নাই, তাৰ কি চিনাকি আদি কৰি মোটামুটি 60টা মান আছে। আমি এতিয়া চব কণী পাৰিব দিম আৰু এতিয়া কণী পাৰিব আৰম্ভ কৰিছে। আপোনালোকক দেখাম বাৰু। তো এনেকৈ দানা চিৰা দিছিলোঁ, দানা খাই আছে। ধুনীয়া লাগে এনেকৈ চৰি থাকিলে। তো এইবিলাক কণী পাৰিছোঁ, আৰম্ভ কৰিছে কণী পাৰিবলৈ। সকলো কণীৰ কাৰণে ৰাখিছোঁ এইবাৰ। এইবিলাক হ'ল আমাৰ কণী পাৰিব দিছোঁ, বাঁহবিলাক। এইটো তাৰ কি কণী পাৰিব বহি আছে। তো এইবিলাক বাঁহ দি দিছোঁ, এতিয়া কণী পাৰে। তো আমাৰ এই মুৰ্গীবিলাক মোটামুটি 3-4.5 মাহ পাৰ হ'ল। মোটামুটি আৰু 20-25 দিন পিছতে কণী পাৰিব আৰম্ভ কৰিব। কাৰণ আমাৰ আগৰ যিবিলাক মুৰ্গী পৰিছে সেইবিলাক মোটামুটি 4 মাহ 20 দিনৰ পৰা কণী পাৰিব ধৰিছে। এতিয়া এইবিলাকো মোটামুটি 4.5 মাহৰ পৰা কণী পাৰিব। ডাঙৰ হৈছে। এইবিলাক দানা দিছোঁ। তো টাৰ্কিও আছে আমাৰ 5টা টাৰ্কি আছে। এটা ডেকেৰি আছে, বাকী 4টা ডেকেৰা টাৰ্কি হয়। ইয়াৰে কোনোবাক যদি লাগে আমি 2টা বিক্ৰী কৰি দিম। যদি কোনোবা সম্পূৰ্ণ ভিডিঅ'টো চাই তেতিয়া লাগিলে কমেণ্ট কৰিব আৰু 2টা ৰাখিম আমি। আৰু আনিম বুলি ভাবিছোঁ আমি পোৱালি, সেইকাৰণে আমি 2টা বিক্ৰী কৰি দিম। কোনোবাক লাগে যদি কমেণ্ট কৰিব। আজিৰ ভিডিঅ'টো এইখিনিয়ে, বেছি দীঘলীয়া নকৰিলোঁ। ধন্যবাদ।